নমস্কাৰ, মই প্ৰণতি শইকীয়াই আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ দৈ আৰু ছাগলী মাংসৰ ৰেচিপি। একেবাৰে কম মছলাযুক্ত মিট মছলা অকণমান দি দিছোঁ 1 চামুচ, আধা কেজি ছাগলী মাংস আৰু তাত ধনিয়া আৰু জিৰা গুড়ি একেলগে মিক্স কৰি এচামুচ দিছোঁ। হালধি আন্দাজ অনুসৰি দিব আপোনালোকে। ৰং হ'বৰ বাবে কাশ্মীৰী মিৰ্চা অলপ দি দিছোঁ। 3টা পিঁয়াজ কাটি লোৱা তাত মিক্স কৰিছোঁ। ভালদৰে এইখিনি মিক্স কৰি লৈ তাত মিঠাতেল অলপ দি দিছোঁ। মিঠাতেল অলপ দিয়াৰ পাছত মিক্স কৰিম। তাৰপিছত দৈখিনি দি আকৌ পুনৰবাৰ ভালদৰে মিক্স কৰিব লাগিব। দৈখিনি দিছোঁ। দৈ একদম ঘৰৰ গাখীৰৰ দৈ হয়। এতিয়া মিক্স কৰি ল'লোঁ। এতিয়া 1 ঘণ্টা 1.5 ঘণ্টা ইমান সময় ঢাকি ৰাখি দিম। পানী অলপ লৈছোঁ। ইয়াত কাশ্মীৰী মিৰ্চা অলপ দিছোঁ, ধনিয়া মছলা অলপ দিছোঁ, জিৰা মছলা আৰু মিট মছলা একেলগে মিক্স কৰি লৈছোঁ। ইয়াত লৈছোঁ জালুক, দালচেনি, ইলাচি আৰু লং। সেইকেইটা অলপ আধা গুড়া কৰি খুন্দি ল'ম। এতিয়া কেৰাহীখন পাতি তাত মিঠাতেল দি দিছোঁ। জিৰা কেইটামান দিছোঁ, জিৰা নহয় দেই, পাহৰিছোঁ, পাঁচফোৰণ দিছোঁ। পিঁয়াজ দিলোঁ। ইয়াত বটি লোৱা ৰচুন আৰু আদা, লং, ইলাচি আৰু দালচেনি সেইকেইটা আধা খুন্দা কৰি দি দিছোঁ। 2টা শুকান জলকীয়া, হালধি অলপ ইয়াতো দি দিছোঁ আৰু পানীত যে মিক্স কৰিছিলোঁ মছলাখিনি সেইখিনিও দি দিছোঁ। সেই পানীত মিক্স কৰা মছলাখিনিও 1 ঘণ্টা ৰাখি থ'ব লাগে দেই তেনেকৈ। এতিয়া সেইখিনি ভালদৰে মিক্স কৰি আলু দিছোঁ। আপোনালোকে আলু নিদিলেও হ'ব, স্কিপ কৰিব পাৰে। ইয়াত আধা ঘণ্টামান বনোৱাৰ পিছত কুকাৰত দি দিছোঁ। কুকাৰত অলপ পানী, গ্ৰেভিটো আপোনালোকে যদি ডাঠ কৰোঁ বুলি ভাবে তেন্তে কম পানী দিব। মই অলপ পাতল কৰিম বুলি পানী অলপ সৰহকৈ দিছোঁ। ইয়াত 5টা 6টা হুইচেল মৰাব লাগিব। ছাগলী মাংস হয়তো অলপ সিজিলেহে ভাল লাগিব। হৈ গ'ল, মই 5টা 6টা চিটি মৰালোঁ। তাৰপিছতে আকৌ পুনৰবাৰ কেৰাহীত অলপমান 5 মিনিটমান সময় হ'লেই হ'ব। বটল এটা আনি এনেকৈ ঢাকি থৈ দিলোঁ। হৈ গ'ল দৈ আৰু ছাগলী মাংসৰ ৰেচিপি। ইমান সুন্দৰ হয়।